বিটিচিৰ প্ৰথমবাৰৰ বাবে জুবিনৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে। হয়, আজি আমি 29 নং শুক্লাই চাৰফাং সমষ্টিত জহলাওপুৰী যিটো পাৰ্ক তাত আমি অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ তেখেতৰ মূৰ্তি আমি স্থাপন কৰিছোঁ। আমি যোৱা বিটিচি নিৰ্বাচনৰ 2 দিন আগত যেতিয়া জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গৈছিল, তাৰ পিছদিনা আমি শুক্লাই এই জহলাওপুৰী পাৰ্কত জুবিন গাৰ্গক হেঁপাহেৰে জীয়াই ৰখা হেঁপাহেৰে আমি ইয়াত মূৰ্তি স্থাপন কৰাৰ কথা কৈছিল আৰু হিচাপে আজি আমি স্থাপন কৰিলোঁ। তো জুবিন আমাৰ অসমৰ হাৰ্টথ্ৰব আছিল, প্ৰাণৰ শিল্পী আছিল, তেখেত গায়ক আছিল, তেখেত সুৰকাৰ আছিল, গীতিকাৰ আছিল আৰু নিৰ্দেশক আছিলে আৰু তেখেত নিজে এক্টৰো আছিলে আৰু তেখেতে ফুটবল ভাল পোৱা আছিলে, ফুটবলো খেলি আছিলে আৰু তেখেতে এজন সমাজ সেৱক আছিল। আমাৰ সমাজত যিখিনি মানে সমস্যা আহে এইবিলাক দূৰ কৰিবৰ কাৰণে তেখেতে আগবাঢ়ি গৈছিল, নেতৃত্ব দিছিল। গতিকে জুবিনৰ বিষয়ে আমি যিমান মানে ভাবোঁ ইমানে মানে ব্যাখ্যা কৰিব পাৰে। গতিকে জুবিন অকল অসমৰ নাছিল, তেখেতৰ অসমৰ সংগীতত 1992 চনত অনামিকা বুলি এটা এলবাম তেখেতে ওলাইছিল। তাৰ পৰাই তেখেতে মানে প্ৰচাৰ হৈছিল, তেখেত পপুলাৰ হৈছিল আৰু তেখেতে ভাৰতবৰ্ষৰ মানে ফিল্ম জগততো তেখেতে বহু গান গাইছিলে আৰু তেখেতে নিজে 38,000 নিজে লিখি, নিজে সুৰ দি, নিজে গোটেইখিনি কৰি পেলাই তেখেতে 38,000 মানে গান গাইছিল নিজৰ লাইফত। বহুত ডাঙৰ কথা, এই ধৰণৰ কথা। গতিকে মই ভাবোঁ তেখেতক ভাৰত ৰত্ন দিব লাগে। সংগীতৰ দিশত তেখেত বহুত মানে জানিছিল আৰু তেখেতৰ কথা ব্যাখ্যা কৰিব মই নোৱাৰোঁ, এইখিনি কথা মোৰ ভাষাত অহা নাই। আৰু জুবিন গাৰ্গ যেতিয়া যিদিনৰ পৰা নোহোৱা হৈছে সেইদিনাৰ পৰা তেখেতৰ গান শুনি শুনি বা তেখেতৰ কথাবিলাক শুনি পেলাই মই সদায় ৰাতি ৰাতি কান্দি আছিলোঁ। মই মানুহৰ মাজত কান্দা নাছিলোঁ। আজি আপোনালোকক জনাইছোঁ, মোৰ ঘৰৰ পৰিবাৰে সদায় কৈ থাকে কিয় কান্দে, এই ধৰণৰ কথা কৈ থাকাছিল। সদায় কান্দিব ওলায় তেখেতৰ কথাবিলাক। যেতিয়া নোহোৱা হ'ল আমাৰ মাজৰ পৰা সশৰীৰে, তেতিয়াৰ পৰাহে তেখেতৰ প্ৰতি মোৰ বেছি গভীৰতা আহিছে। আগতো মই ভাল পাওঁ, বহুত ভাল পাওঁ জুবিনক আৰু তেখেতে আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ পিছতো আৰু বেছি মানে হেৰি হৈছে, এই ধৰণৰ কথা আৱেগিক হৈ যাওঁ। ইয়াৰ কাৰণে এটা হেঁপাহেৰে আমি যাতে এই জহলাওপুৰী পাৰ্কত তেখেতৰ মূৰ্তি আমি ইয়াত মানে স্থাপন কৰিছোঁ। ইয়াৰ উদ্দেশ্য হৈছে এই পাৰ্কত বহুত মানুহ সদায় ফুৰিবলৈ আহে আৰু তেখেতৰ মূৰ্তিটো দেখা পালে মানুহে সদায় জুবিনক মানে মনত পৰি থাকিব। সকলোৰ মনত অন্তৰত আছে আৰু ইয়াত যদি তেখেতৰ মূৰ্তিটো দেখা পায় আৰু বেছিকৈ গভীৰতাভাৱে তেখেতসকলে তেখেতক মানে স্মৰণ কৰিব। এইটো সেই উদ্দেশ্যৰে এইটো 12 ফুটত দীৰ্ঘ, 12 ফুট দীৰ্ঘ, টোটেল বেড লৈ পেলাই এতিয়া 19 ফুট হৈছে। এই ধৰণৰ কথা আমি ভাবোঁ জুবিন গাৰ্গে ন্যায় পাওক। গতিকে সঁচাকৈ আমিও নাজানো জুবিন গাৰ্গ কেনেকৈ ইনচিডেণ্ট হৈছিল, এই ধৰণৰ কথা। গতিকে তেখেতৰ মানে এটা ভাৰ্ডিক আহিলে নিশ্চয় ৰাইজে ভাল পাব এইখিনি কথা, এই ধৰণৰ কথা। জুবিন গাৰ্গে 1972 চনৰ 18 নৱেম্বৰত তেখেতে তুৰাত জন্ম হৈছিল আৰু তেখেতে অসমৰ বিভিন্ন চুকে কোণে চাকৰি ক্ষেত্ৰে তেখেতৰ দেউতাই বিভিন্ন জেগাত মানে ট্ৰান্সফাৰ হৈ আছিলে আৰু তেখেতে বিটিচিৰ তামোলপুৰ হাই ছেকেণ্ডাৰীত তেখেতে মেট্ৰিক পাছ কৰিছিলে, তেখেতে বিজনীটো পঢ়িছিলে। গতিকে বিটিচিৰ লগতে ৰিলেটেড আছে আৰু শুক্লাইত আমি 2006 না 2007 চনত আমি তেখেতক ইয়াতে সংগীত অনুষ্ঠান আমি তেখেতৰ আমি ৰাখিছিলোঁ। এই ধৰণে শুক্লাইৰ লগতো তেখেত জড়িত আছে। গতিকে তেখেতে আজি আমাৰ মাজত সশৰীৰে যদিও নাই, তেখেত অমৰ হৈ থাকিব আমাৰ মাজত ফৰ এভাৰ।